অসমত বাল্য বিবাহৰ কাৰণে বা কিবা কাৰণে এইটো ইমান হৈ আছে আৰু সেইটো কোনো জানি বুজি বা নকৰে। যেনেকৈ ধৰক এতিয়া জন্ম মৃত্যু বিবাহ আৰু চেণ্ডেলৰ ফিতা চিগা ঠিক একেটাই ধৰণৰ কথা। আৰু হেল্ল' মাই দোস্ত, গহীন কৰি বলক ভিডিঅ'টো আজি কৰা আৰম্ভ কৰোঁ। অলপ দেৰি নকৰোঁ, ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি গৈছোঁ আমি ৰেলৱে ষ্টেচনলৈ আৰু টিকেট বনাবৰ কাৰণে যাম। হয়, টিকেট বনাই ঘৰলৈ যাবলৈ দিনো হৈছে। ভিডিঅ'টো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক, ছাইডত থকা বেল আইকনটো দবাই দিয়ক। ইয়াতে আমাৰ গোটেই লগৰ ল'ৰাখিনি চবে কাপোৰ কানি আনি শুকাইছোঁ আৰু বতাহও মাৰিছে ধুনীয়াকৈ। আৰু চাওক ৰ'দো দি আছে, সেইটোৰ পৰা গছৰ তলে তলে তাৰমানে ভিডিঅ'টো বনাইছোঁ আজি সেইটো চিষ্টেমত। আৰু ধৰক আপোনাৰ এনেকৈ ভিডিঅ'টো বনাই গৈ থাকিম আৰু আপোনালোক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু যাওঁ অলপ ঘূৰিব যাম, তাকে ঘূৰি মেলি আহোঁ এপাক। আৰু বহুত দিন হ'ল ভিডিঅ' আপলোড দিয়া নাছিলোঁ আৰু এপাক ঘূৰিব অহা হ'ব আৰু ভিডিঅ' আপলোড দিয়া হ'ব। আৰু গছতলতে বহি আছোঁ অকলে অকলে, কিনো কৰিম, ৰুমতো কিমান সময় শুই থাকিব বুলি ভাবি গছতলতে বহি আছোঁ। আৰু বহি মেলি যাব দিয়ক, পাছবেলা টাইমত চুলিটো কাটি হ'ব দিয়ক, অলপ দীঘল বহুত। আৰু কিনো ক'ম তাকে। আৰু কিছুমান ল'ৰা ডিউটি গ'ল আৰু কিছুমানতো শুই আছে, ধৰক এতিয়ালৈকে উঠাই নাই। আৰু কিনো কৰিব, এতিয়া 11টা বাজি গ'ল, তেওঁ শুই আছে ল'ৰাবিলাক। কাম বন নাই, দিনটো আজি ফ্ৰী, সেইটো লগৰখিনি শুই আছে। আৰু এইখিনিমান ডিউটি গ'ল লগৰ ল'ৰা, আৰু মই অকলে আছোঁ কথা বহি কিনে। আৰু ক'ৰবাত ঘূৰিবলৈ যাবলৈ ইমান ৰ'দত যাব ক'লৈ আপুনি, আৰু বহুত গৰম হৈছে। হয়, সেইটো গছডালত বহিছে, ধুনীয়া বতাহ মাৰি আছে। হয়, বুলি ভাবি বহি বহি আজি ভিডিঅ'টো বনাম। আৰু এইটো হ'ল আমাৰ বিল্ডিংটো, এইটোৱে চাওক আমাৰ বিল্ডিংটো। আৰু ৰেলৱে ষ্টেচনৰ পৰা আমি ঘূৰি আহিলোঁ। হয়, ৰেলৱে ষ্টেচনৰ পৰা ঘূৰি আহি পিনে ধৰক এতিয়া কিনো কৰিম বুলি ভাবি এতিয়া ওপৰতে বহি আছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি। ভিডিঅ'টো তাৰমানে কি হ'ল কথাটো, তাৰমানে মই ৰেলৱে ষ্টেচন গৈছিলোঁ, গৈ পিনে তাৰমানে হেৰি নকৰিলোঁ, মই তাৰ কেমেৰা চেমেৰা লৈ নগ'লোঁ আৰু চব চাৰ্জত বহাই থৈ গ'লোঁ। মই আহি কিনে এতিয়া পাই গ'লোহি আৰু লগৰকেইটা আহিলে মানে বেলেগ চাইডে ঘূৰিবলৈ গ'ল আৰু মই ৰুমলৈ ঘূৰি গুচি আহিলোঁ। বেছি দূৰ নহয়, ৰুমৰ পৰা 1 কিলোমিটাৰ দূৰ হয়। আমি খোজকাঢ়ি গ'লোঁ আৰু খোজকাঢ়ি সোনকালে ঘূৰি আহিলোঁ। আৰু বেক চাইডৰ নাজাৰাটো চাওক কিমান ধুনীয়া লাগিছে। এইটো বিল্ডিং দিছেনে, বনাই আছে এইটো বিল্ডিং, এইকেইটা বিল্ডিং, এইবিলাক বিল্ডিং বনাই আছে, এইবিলাক বনাই আছে বিল্ডিং। এইবিলাক চাওক, চাৰিওদিশে নাৰিকল গছে আপুনি দেখিব, যিনে চাওক তিনিয়ে নাৰিকল গছেই দেখিব। এটামান নাৰিকল বিখ্যাত হয়। আৰু খবৰ খাতি কি হ'ব? হয়, এইখন কাৰণ অসমত দেখোন এইবিলাক সেই মতাবিলাক ধৰি ধৰি নিছে অ' পিতাই। আৰু এটা বিল্ডিং, এয়া চাওক, যিনে চাই তিনিয়ে অকল নাৰিকল গছেই দেখিব আপুনি। এয়া চাওক, নাৰিকল গছ, নাৰিকল গছ, নাৰিকল গছ।